নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে নয়ন শইকীয়া ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম আপোনালোকৰ হোৱাটছআপ হেকৰ পৰা আপোনালোকে কেনেধৰণে বচাই ৰাখিব। তো ইয়াৰ বাবে অন্য আপোনালোকে বিশেষ একো কৰিব নালাগে। আপোনালোকে আপোনালোকৰ মোবাইলত যোনটো হোৱাটছআপ ইনষ্টল কৰি থৈছে, হোৱাটছআপটো আপোনালোকে অ'পেন কৰিব। ফাৰ্ষ্টতে মই দেখাই দিছোঁ আপোনালোকক। ফাৰ্ষ্টতে হোৱাটছআপটো আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে এই লাষ্টত থকা 3 ডটটোলৈ যাব। ওপৰত থকা 3 ডটত গৈ আপোনালোকে ছেটিংছত যাব। ছেটিংছত যোৱাৰ পিছত আপোনালোকৰ ইয়াত একাউণ্ট যোনটো ফাৰ্ষ্টতে দেখায়, একাউণ্টত যাব। একাউণ্টত যোৱাৰ পিছত আপোনালোকৰ ইয়াত ফাৰ্ষ্টতে প্ৰিভিয়াছি আছে, তাৰপিছত ছিকিউৰিটি আছে, তাৰপিছত 2 ষ্টেপ ভেৰিফিকেশ্যন বুলি আছে। এই 2 ষ্টেপ ভেৰিফিকেশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এনেবল যোনটো দেখাই আছে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ফাৰ্ষ্টতে এটা পাছৱৰ্ড বনাই ল'ব। মই বনাই লৈছোঁ, দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছত আকৌ এবাৰ পাছৱৰ্ডটো ঢালিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ ইমেইল আইডিটো ঢালি দিব। হোৱাটছআপটো হেকৰ পৰা বচাব পাৰিব। ইয়াৰ বাবে আপোনালোকে কোনো ভয় কৰিবলগীয়া নাই। আৰু যোনে আপোনাৰ হোৱাটছআপটো অ'পেন কৰিব লগতে পাছৱৰ্ড দিব লাগিব। পাছৱৰ্ড হৈছে আপুনি যোনটো পাছৱৰ্ড মাৰি থৈছে সেইটো। তাৰ অবিহনে কেতিয়াও হোৱাটছআপ আপোনাৰ অ'পেন কৰিব নোৱাৰে বা হেকাৰে কেতিয়াও আপোনাৰ মোবাইল হোৱাটছআপ হেক কৰিব নোৱাৰে। ধন্যবাদ বন্ধুসকল। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে লাইক কৰিব, প্লাছ কমেণ্ট কৰিব, প্লাছ শ্বেয়াৰ কৰিব, আৰু যদি আপুনি নতুনকৈ ভিডিঅ'টো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব।